आठ जिंदाबाद आठ जिंदाबाद सात जनगोष्ठी राज्य भूमि पट्टा प्रदान करो सात जनगोष्ठी राज्य भूमि पट्टा प्रदान करो নহলে परिणाम बेया হবো নহলে परिणाम बेया হবো এই জুই জ্বলিছে এই জুই জ্বলিছে আমার সংগ্রাম চলিছে আমার সংগ্রাম চলিছে আটুয়া জিন্দাবাদ আটুয়া জিন্দাবাদ অসম জনজাতি ছাত্র সন্থা জিন্দাবাদ আচ্ছা লং লিভ আচ্ছা লং লিভ অসমত বাস কৰা সাত জনগোষ্ঠী ৰাজ্যক ভূমিৰ পট্টা প্ৰদান কৰক অসমত বাস কৰা সাত জনগোষ্ঠী ৰাজ্যক ভূমিৰ পট্টা প্ৰদান কৰক নহলে পৰিণাম বেয়া হ'ব নহলে পৰিণাম বেয়া হ'ব এই জুই জ্বলিছে এই জুই জ্বলিছে আটুৱা জিন্দাবাদ আটুৱা জিন্দাবাদ আচ্ছা লং লিভ আচ্ছা লং লিভ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিয়ে বিশ্বনাথ জিলাৰ লগতে সমগ্ৰ জিলাতে অসমৰ সমগ্ৰ জিলাতে ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী কৰিছোঁ। অতি দুৰ্ভাগ্যজনক বিষয় যে এই চাহ শ্ৰমিক ৰাইজে যোৱা 200টা বছৰ অসমৰ ভূমিত বসবাস কৰি অসমৰ সৰ্বাংগী উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পাছতো আজি এই চাহ শ্ৰমিক ৰাইজক কোনো ধৰণৰ ভূমি অধিকাৰ দিয়া নাই। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ইয়াক আজি আমি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ভূমি পট্টা প্ৰদানৰ দাবী জনাইছোঁ আৰু যদি অতি সোনকালে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান নকৰে তেন্তে আমি ৰাজপথত ওলাই জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আমি স্পষ্টভাৱে আজি ধৰ্ণাস্থলী বা বিজেপি চৰকাৰক ক'ব বিচাৰিছোঁ যে আমি কোনো আঁচনি বিচাৰি আচ্ছাই কেতিয়াও সংগ্ৰাম কৰা নাছিলে। আমি চাহ শ্ৰমিকৰ যিখিনি সমস্যা বা চাহ জনগোষ্ঠীয় লোকসকলৰ যিখিনি সমস্যা সেই সমস্যাসমূহ সমাধানৰ দাবীত আমি সদায় সংগ্ৰাম কৰি আহিছোঁ। আজি চাহ শ্ৰমিকৰ যি সমস্যা আছে ধৰক ভূমি সমস্যা আছে আমি এই জনগোষ্ঠীটোৱে জনজাতিকৰণৰ মৰ্যাদা লাভৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ চাহ শ্ৰমিকৰ কাৰণে 351 টকা যি মজুৰি সেই মজুৰি বৃদ্ধিৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ। কিন্তু নিৰ্বাচনৰ আগত ইয়াত অসমত আহি মোদী ডাঙৰীয়াই বৰ ভাষণ তেওঁ কৈছিলে যে চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব, চাহ শ্ৰমিকৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বা চাহ শ্ৰমিকৰ ভূমি অধিকাৰ প্ৰদান কৰা হ'ব বা চাহ শ্ৰমিকৰ যি মজুৰি সেই মজুৰি 351 টকালৈ বৃদ্ধি কৰা হ'ব। কিন্তু প্ৰকৃতাৰ্থত হ'ল কি আজি বিজেপি চৰকাৰ শাসনৰ ইমান দিন উকলি যোৱাৰ পিছতো আজি চাহ শ্ৰমিকসকলে পুনৰবাৰ এই আমাৰ ভূমিৰ পট্টাৰ বাবেই হওক বা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবেই হওক বা চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে অভাৰঅল যিখিনি সমস্যা আছে সেই সমস্যাখিনি দাবী সমাধানৰ কাৰণে কিন্তু আজিও আমি সংগ্ৰাম কৰিবলগীয়া হৈছে। প্ৰকৃতাৰ্থত আমাৰ যে জনগোষ্ঠীটোৰ যিখিনি সমস্যা আছিলে সেই সমস্যাসমূহৰ পাৰ্মানেণ্ট কোনো চলিউশ্যন বৰ্তমানলৈকে বিজেপি চৰকাৰে কৰা নাই। তেওঁলোকে মাত্ৰ কিছুমান হিতাধিকাৰী সৃষ্টি কৰিছে, তেওঁলোকে অৰুণোদয় আঁচনি দিছে বা বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে। সেই আঁচনিসমূহে কিন্তু প্ৰকৃতাৰ্থত এই জনগোষ্ঠীৰ কোনো ধৰণৰ উন্নয়ন সাধন কৰিব নোৱাৰে। গতিকে আমি বিচাৰিছোঁ যে এই জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি প্ৰকৃতাৰ্থত সমাধান হ'ব লাগে।